বহুত ভিডিঅ' দিয়া নাছিলোঁ তো নেক্সট আজি আকৌ নতুন এটা ভিডিঅ' দিব বিচাৰিছোঁ তো কাজিৰঙা অৰ্কিড উদ্যানৰ যিখিনি বাঁহ আছে তো বাঁহৰ ওপৰত বাঁহৰ কাৰণে ৰাস্তাটো দেখাইছোঁ অলৰেডি তো এইফালে আমি এনেকৈ যাব লাগিব আগলৈ তো ঠিক আছে আমি আৰম্ভ কৰোঁ বাঁহৰ ভিডিঅ'টো তো আজি কাজিৰঙা অৰ্কিড উদ্যানৰ যিখিনি বাঁহ আছে আমাৰ যিখিনি অৰ্কিড উদ্যানত বাঁহৰ প্ৰজাতি আছে 70টা বাঁহৰ প্ৰজাতি তো 70টা বাঁহৰ প্ৰজাতি আজি অলপ অলপকৈ আমি সকলোকে দেখাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে তো প্লিজ অলপ ওখ চাপৰ ৰাস্তাৰে আহি পেলাই এইখিনিতে আছে বাঁহৰ বাগানখন তো আৰু মোটামুটি চাগে বেছি দূৰ নাই 20 মিটাৰমান নহ'ব গৈ পেলাই পামগৈ বেম্বো গাৰ্ডেনখনৰ তাৰপিছত দেখাই যাম আমাৰ সৰু সুৰাৰ পৰা আদি কৰি ডাঙৰ সৰু বিভিন্ন ধৰণৰ প্ৰজাতিৰ বাঁহৰ আপোনাৰ স্পেচিছবিলাক তো কেনেকৈ পালে জনাব এইটো যে এণ্টেনেঞ্চ এইটোতে এটা আছে আপোনাৰ সৰু এটা ঘৰ খেৰৰ ঘৰ মানে কাঠৰ বনাইছে ওপৰত খেৰ দিছে আচলতে বৰষুণ চৰষুণ দিলে মানে তাত থাকিবলৈ কিয়নো ইয়াত গাইড ৰখা হয় প্ৰত্যেকটো যেতিয়া গাইড ৰখা হয় আৰু যেতিয়া গাইডৰ মানে বিশেষ সময়তে বৰষুণৰ পৰা আদি কৰি কাৰণে বনাই দিয়া হৈছে আৰু বাকী এইখিনিৰ পৰা আমি আৰম্ভ কৰি যাম এতিয়া বাঁহৰ সম্পূৰ্ণ ভিডিঅ'টো তো চাই যাব আৰু কমেণ্ট কিবা কিবি আৰু যি অক্টোবৰ তাৰিখে 2018 চনৰ 14 অক্টোবৰ তাৰিখে আপোনাৰ কি কয় অৰণ্য মানৱ যিজন আমি কওঁ যাদৱ পায়েং সকলোৱে চিনি পায় গছ বন আদিৰ ওপৰত মানে বিশেষভাৱে তেখেতৰ নলেজ আছে তেখেতে বিভিন্ন ধৰণৰ গছপুলি সংৰক্ষণ কৰিছে নিজে পৰিৱেশৰ ওপৰত এজন ভাল হেৰি তো আমি তেখেতক মাতিছিলোঁ এখন অপেনিং কৰিবৰ কাৰণে তেখেত আহি অপেনিং কৰিছিলে আৰু তেতিয়াৰ পৰা আমাৰ প্ৰথমতে কম আছিলে আপোনাৰ 64 প্ৰজাতিৰ আমাৰ বাঁহ হৈছিলে বৰ্তমান আমাৰ গৈ পেলাই এতিয়া 70টা প্ৰজাতিত ভৰি দিছেগৈ বাঁহৰ আৰু 2018 চনৰ 14 অক্টোবৰ তাৰিখে শ্ৰী নিতুমণি শইকীয়া তেখেতৰ উপস্থিতিত শ্ৰী অখিল গগৈদেৱৰ উপস্থিতিত যাদৱ পায়েঙে এই বাঁহ উদ্যানখন মানে উদ্বোধন কৰিছিলে আৰু তো চাই লওক আৰু সেইখিনিতে দেখাম এতিয়া সৰু প্ৰজাতিৰ বাঁহ আছে পৃথিৱীৰ সৰু প্ৰজাতিৰ বাঁহ এটা পৃথিৱীৰ সৰু প্ৰজাতি মানে ইমানটো আৰু ইয়াতকৈ ডাঙৰ নহ'ব নোৱাৰে ইমানটোৱে থাকিব সদায় তো বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে ক'ব দেই সকলোৱে কমেণ্ট কৰিব কিন্তু বেকগ্ৰাউণ্ডটো মজা লাগিছে একদম পূৰা এইখিনিত এইফালে এই চাইডে আছে পাতল হালধীয়া ৰঙৰ আৰু বাকী বেলেগ ফালে মানে এইডোখৰ বঢ়িয়া লাগিছে চবতকৈ মজা লাগিছে একদম এই জেগাডোখৰ মাৰ কচম তো এইখিনি হৈছে হেজ বেম্বো মোৰ পিছফালে যিখিনি বাঁহ আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে হেজ বেম্বো আচলতে এইখিনি হৈছে হেজ বেম্বো হেজ বা মানে বেম্বোচা মাল্টিপ্লেক্স আই থিংক Bamboo multiplex belongs to multiplex family I think I don't know proper name আসলে মই বাঁহৰ ইমান হেৰি নহয় সো মই ইমানখিনি নাজানিম বাঁহৰ বিষয়ে কিন্তু হলো অলপ অলপকৈ দেখাব চেষ্টা কৰিম যাতে বহুত মানুহে জানিব বিচাৰে ন বাঁহ কিমান কি কথা কিবা কিবি আৰু বহুত এইবিলাক তো ঠিক আছে এইটো এটা যে বাঁহৰ প্ৰজাতি কিন্তু বৰ সৰু প্ৰজাতি আচলতে এইটো মোৰ ওচৰত এইটো পাতবোৰ অকণি মিহি প্ৰজাতিবিলাক আছে ইয়াতে এইটো আসলে কি হয় আগতে মানুহ যিবিলাক আছিলে আগৰ দিনৰ মানুহবিলাকে বা এতিয়াও মানে বহুত জেগাত মই দেখোঁ তেওঁলোকে কিবা এটা বাউণ্ডেৰী যেনেকৈ আমাৰ বাউণ্ডেৰী আছে এনেকৈ জেউৰা আছে ন জেউৰাবিলাকত জেউৰা আছিলে তো জেউৰাবিলাকত তেখেতে কি কৰিছিলে এনেকুৱা বাঁহটো ৰুইছিলে ৰুই পেলাই যেতিয়া বাঁহটো এনেকৈ ডাঙৰ হৈছিলে ওখ ডাঙৰ হৈছিলে এনেকৈ ডাঙৰ হৈছিলে ডাঙৰ হোৱাৰ পিছতে কাটিং কৰিছিলে কাটিং কৰি পেলাই মানে ফেঞ্চিং টাইপৰ জাষ্ট কাটিং কৰি পেলাই ফেঞ্চিং টাইপৰ ব্যৱহাৰ কৰিছিলে আচলতে এইটো মানে ধুনীয়াকৈ কাটিলে কৰিলে দিলে আৰু যদি জেউৰা কেতিয়াবা ভাঙি পচি ওলাই গ'ল জেউৰা ভাঙি যোৱাৰ পিছত তেওঁলোকে মানে এই বাঁহটোৰ কাৰণে প্ৰটেকশ্যন আৰু তো নাই গৰু ছাগলী সোমাব পাৰে
আৰু বহুত মানে সৰু সুৰা জন্তু পাৰ হ'বই নোৱাৰে মানে ইমানেই ঘন মানে মানুহটো পাৰ হ'লেও দিগদাৰ ইয়াতে। তো আৰু জন্তুটোৰ কথা দূৰৰে কওঁ কাৰণ সেইটোৱে আৰু এইটো এটা কলচী বাঁহৰ বৰ ডাঙৰ প্ৰজাতি এটা। ডাঙৰ মানে কলচী বাঁহ মই আৰু দেখাম মানে ইয়াতকৈ বহুত সৰু আছে সেইকাৰণে কৈছোঁ ডাঙৰ প্ৰজাতি বুলি। ব্যাগুম বুলি কৈছোঁ, ব্যাগুম মানে মস্ত মস্ত এইটো এটা আছে মোৰ লগতে। ঠিক আছে, এতিয়া দেখা এইটো আচলতে কি কৰিছিলে আগৰ দিনত যিবোৰ বিয়েৰ মাৰ্ক আছিলে মানে মানে ৱাইন খাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। আৰু বৰ্তমানৰ সময়ত আপুনি এইটো সময়ত আচলতে ব্যৱহাৰ কৰে এই বস্তুটো আপোনাৰ ইমান এটা কাটি দিয়ে আচলতে যিটো পিচেছ আপুনি দেখিব পাব এইখিনিতে মই দেখাই আছোঁ বাৰু। এই যিটো বস্তু যিটো এইখিনিতে এটা কাটিং কৰে, কাটি পেলাই এইখিনি কাটে আচলতে এইখিনি কাটে এটা মগ টাইপৰ হয়। আৰু এই মগটো তেওঁলোকে মানে আজিকালি ৱাইন বাৰবিলাকত খুব ব্যৱহাৰ কৰে বিয়েৰ মাৰ্ক হিচাপে। তো আপুনি যদি ক'ৰবাত আজিকালি আৰু নকওঁ বাৰু খাবলৈ কাকো নকওঁ, কিন্তু যদি যাই ক'ৰবাত দেখিব বিয়েৰ মগ হিচাপে খুব ব্যৱহাৰ কৰে। বাঁহটো খুব কমন হয়, কমন মানে আচলতে অসমৰ সকলো অঞ্চলত কমন নহয়, কিন্তু প্ৰত্যেকটো বস্তু এটা কথা জানি থোৱা উচিত যে প্ৰত্যেকটো বস্তু প্ৰত্যেকটো মানে অসমৰ প্ৰত্যেকটো অঞ্চলতে কেতিয়াও কমন হ'ব নোৱাৰে। কিয়নো আপাৰ আছামত যিখিনি পায় সেইখিনি লৱাৰ আছামত সহজে নহ'বও পাৰে, বা লৱাৰ আছামত যিখিনি পায় আপাৰ আছামত সহজে নহ'বও পাৰে। তো ঠিক আছে, তো মোৰ পিছফালে এটা বাঁহ আছে, এইটো চাগে কলচী মুলি বাঁহ বুলি লিখা আছে, কিন্তু সম্পূৰ্ণ চাগে মুৰুলি বাঁহ হ'ব লাগে। এই বাঁহটো যিটো আমি জানো অসমতো বহুত বাঁহী বাদক আছে, দিলি ফিৰা আদি কৰি ভালেমান বাঁহী বাদক আছে, আপোনাৰ ভাল ভাল বিশিষ্ট বাঁহী বাদক আছে। কি কয় বাঁহী যিটো বনায়, বাঁহী যিটো বনোৱা হয় সেই বাঁহটো মানে যিটো বাঁহ লাগে বাঁহী বনাবৰ কাৰণে, তো প্ৰপাৰলি এই বাঁহটো হৈ আচলতে এইডোখৰ ব্যৱহাৰ নকৰে। মানে এইডোখৰ গাঁঠিটো অলপ ঘন হৈ আছে আমাৰ নতুনকৈ লগোৱা বাঁহ কাৰণে নে কি নাজানো, কিন্তু যেতিয়া ওখ হৈ গৈ থাকিব মানে ওপৰৰ যিটো পাৰ্ট হয় আচলতে ওপৰলৈ দেখিব একদম পূৰা হেৰি। তো এই যিটো আগৰ পাৰ্টটো হয় সেই আগৰ সেইটো ব্যৱহাৰ কৰে আচলতে, যিবোৰ আগ হয় সেই আগবোৰ আচলতে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিছিলে। তো এইটো হৈছে মুৰুলি বাঁহ বুলি কয়, কিন্তু মুৰুলি বাঁহ হ'ব লাগে। মুৰুলি বাঁহ এইটো মুৰুলি আছে চাগে সম্ভৱত, মুৰুলি বাঁহ মানে সেইটো আৰু খোৱাতকৈ মই বাঁহটোৰ ওপৰত বেছি হেৰি কৰিম বুলি ভাবোঁ, কিয়নো এইখিনি এটা বাঁহ আছে। তো বাঁহটো কয় কটহা বাঁহ বুলি। কটহা মানে কি ইয়াত বহুত সৰু সৰু কাঁইট আছে আচলতে দেখিব পাইছোঁ, মই ফ'কাছ কৰি দেখাব চেষ্টা কৰিছোঁ। এইটো দিছে কাঁইট দেখিছে, এইবিলাক মিহি মিহি কাঁইট আছে, এই বস্তুবোৰ কাঁইট। তো এই যিটো বস্তু এইটো কাঁইট হয়, এইবিলাক কাঁইট হয়, এইবিলাক ঠাইত গোটেই কাঁইট আছে। তো এই কাঁইটবিলাক মানে বৰ বিষ টাইপৰ হয়, আচলতে বিষ টাইপৰ থাকে। তো সেইকাৰণে এই বাঁহবোৰ আগতে ব্যৱহাৰ কৰিছিলে আহোম ৰজা দিনত, মানে যেতিয়া গড় বনাইছিলে আচলতে মেইনলি যেতিয়া গড় বনাইছিলে আপোনাৰ সেইকাৰণে ধৰক মোগলক বা কাৰোবাক ভেটিবৰ কাৰণে যেতিয়া গড় বনোৱা হৈছিলে, তো গড় বনোৱাৰ টাইমতে বাঁহটো ব্যৱহাৰ কৰা হৈছিলে বিশেষকৈ। আৰু ইয়াৰ বিশেষত্ব কি যে গাঁৱতে ইমান মানে এটা কাঁইটবোৰ বৰ বিষাক্ত হয়, বিষ নাথাকে, কিন্তু সোমোৱাৰ পিছত বহুত বিষ হয়, বহুত দিনলৈকে বিষ থাকে, পকে নুশুকাই সোনকালে ঘাঁবোৰ। আৰু ইয়াৰ বিশেষত্ব এইটোৱে যে বৰ ঘনকৈ হয়। তো তাত আপুনি যদি বাউণ্ডেৰী যেতিয়াও লগাই থয়, গৰু ছাগলীৰ পৰা আদি কৰি কোনো বস্তুৱে মানে সহজতে প্ৰৱেশ কৰিব নোৱাৰে আৰু বাউণ্ডেৰী লগাৰ পিছত। তো এটা কাঁইট মানে ইমানেই হেৰি হয় হেভি। কটহা বাঁহৰ বহুত প্ৰজাতি আছে, মানে যেনেকৈ আমি কৈছোঁ যে মানে মুৰুলি বাঁহ কৈছিলোঁ বা আপোনাৰ কলচী বাঁহ কৈছিলোঁ, কলচী বাঁহৰ বেলেগ বেলেগ প্ৰজাতি পায় বুলি কৈছিলোঁ। তো তেনেকৈ ঠিক মানে সেইটো হিচাপত আপোনাৰ কটহা বাঁহৰ মানে কেইবাটাও প্ৰজাতি পায়। এইটো যেতিয়া সৰু প্ৰজাতি পায়, ডাঙৰ প্ৰজাতি পায়, ইয়াতকৈ ডাঙৰ কিছুমান প্ৰজাতিও থাকে। তো বেলেগ বেলেগ প্ৰজাতি মানে বহুতখিনি পোৱা যায়। তো প্ৰত্যেকটোৱে মানে দেখাবলৈতো নহ'ব, কাৰণ কিছুমান আচলতে তেনেকৈ ক্লিন কৰি থৈছে, কাটি থৈছে। তথাপিও আৰু কেইটামান আছে, মই দেখাই যাম আপোনালোকক। এইটোতো মোৰ পিছফালে মই যি দেখাইছিলোঁ এতিয়া সেইটো হয়, আৰু এবিধ আছে, কিন্তু সেইবিধ চাগে এতিয়া বৰ বিশেষ কাঁইট হৈ থকা নাই। তো তথাপিও মই দেখাবলৈ চেষ্টা কৰিম বাৰু অলপকৈ। এজোপা হৈছে এজোপা মোৰ পিছফালে যিজোপা আছে এজোপা চাগে এইবিলাক আছে আপোনাৰ কিছুমান সৰু সৰু কাঁইট আছে এইবিলাকৰো। জেং বুলি ক'ব লাগিব, আমাৰ অসমীয়া শুদ্ধ ভাষাত ক'ব গ'লে জেং হয়। তো এইবিলাক জেং আছে ভালেমান। তো সেয়াই আৰু মানে কাঁইট থকা বাঁহ। তো সেইটো এটা বাঁহ আছে, সেইটো কয় হেজ বাঁহ। মানে আমি য'ত আগত দেখাইছিলোঁ তাৰ এটা প্ৰজাতি হয় হেজ বাঁহটোৰ। মানে প্ৰথম মই য'ত দেখাইছিলোঁ আহি পেলাই সেইটোৰ প্ৰজাতি এটা, এইটো হেজ বাঁহ হয়। আৰু এইটোতো বাঁহেই হয়। আৰু এটা আছে হেজ বাঁহ, মই দেখাম আপোনালোকক বঢ়িয়াকৈ দেখাম। এইটো হৈছে এটা হেজ বাঁহ হয়। মানে এইটো হেজ বাঁহ বেম্বুচা মাল্টিপ্লেক্স হয় নহয় নাজানো, কিবা এটা হ'ব লাগে, কিন্তু পাতখিলা দেখক চক তাৰ মাল্টি কালাৰ হয়, পূৰা একদম ধুনীয়া। মানে কি বুলি কয় একেবাৰে সেউজীয়া নহয়, মাজত বগা বগা আঁচ কিছুমান ৰখা হৈছে। বাঁহটো মানে মাজত বগা আঁচ কিছুমান আছে এইটো। তো এই বাঁহটো আচলতে এইটো বাঁহো মানুহে প্ৰায় বাউণ্ডেৰীত লগাইছিলে, ডেক'ৰেশ্যনৰ কাৰণে ৰাখিছিলে, মানে কাটিং কৰি ধুনীয়া ডিজাইন বনাইছিলে, সেইবিলাক কাৰণে মানুহে ব্যৱহাৰ কৰিছিলে বাঁহটো। তো বাকী আৰু কি থাকিলে, আৰু আছে কেইটামান। আৰু এটা আছে আপোনাৰ বেম্বুচাৰ প্ৰজাতি হয়, সেইটো বেম্বুচা নকয়, ফেলষ্টাকিছ নিগ্ৰা বুলি কয়। মানে নিগ্ৰা মানে নকওঁ বাৰু অৰ্থটো, কিন্তু বাঁহটো ক'লা হয় মুঠতে, সেইটোৱে কৈছোঁ আৰু এতিয়া।
এইটো এটা বাঁহ আছে এইখিনিতে বাঁহটো বৰ সৰু আৰু কলা ৰঙৰ হয় কাৰণে কয় ফেলছ নাজানো বাৰু প্ৰপাৰলি নাম ময়ো নাজানো বাঁহৰ নাম নাজানো গছৰ নাম সুধিব চব কম কিন্তু বাঁহৰ নাম মই নাজানো তো এই বাঁহটো কালাৰটো অলপ বেলেগ হয় বাকীবিলাক যিবোৰ বাঁহ হয় তাতকৈ অলপ বেলেগ দেখিছে চাগে নিশ্চয় ইয়াৰ ষ্টেমৰ কালাৰটো বেলেগ শুকোৱা নাই অৱশ্যে তেনেকুৱা কালাৰ হয় ইয়াৰো কালাৰটো তেনেকুৱাই হ'ব বেলেগ ডেঞ্জাৰ কালাৰ মানে আৰু কি ক'ম কলা আৰু বগা স্পট থাকে মানুহে ভাবিব বাঁহটো শুকাই গৈছে কিন্তু বাঁহটো আচলতে শুকাই নাযায় তাৰ কালাৰে এনেকুৱা হয় সেইটো ভুল নুবুজিব আৰু এইখিনিতে আহিলে মোৰ এটা ধুনীয়া জেগা আছে য'ত আপুনি ফটোগ্ৰাফী কৰিবৰ কাৰণে বৰ ধুনীয়া প্লেচ আছে মানে সেইফালে আছে টি গাৰ্ডেন তাৰপিছত অকণমান আগলৈ গৈ এইফালে আছে এইখিনিতে পথাৰ আছে তাৰ আগলৈ কাৰ্বি আংলং পাহাৰটো আছে এইখিনিলে পাহাৰটো আছে এইফালে আমুক আছে এইবিলাক আছে আৰু ধেৰ কিবা কিবি আমুক ধেৰ আৰু তো এইখিনিতে এখন বাগান আছে কলম দিয়া নাই আচলতে এইটো সময়ত কলম দিয়ে তো প্ৰায় এইটো সময়ত কলম দিয়া আচলতে বাগানত কিন্তু নাজানো কি কাৰণে কলম দিয়া নাই তো এইবিলাক এইটো কলম নিদিয়া বাঁহ কি কয় চৰি এই কলম নিদিয়া চাহ গছ আছে মোৰ বেক চাইডে এইবিলাক বঢ়িয়াকৈ বেলিটো বৰ ধুনীয়াকৈ ওলাইছে খালি মোৰ চকুত ধৰিছে নেকি নাজানো কেমেৰাটো কাৰণ মই বৰ দীঘল ষ্টেণ্ডত লগাই লৈছোঁতো আজি ভিডিঅ' বনাম বুলিয়ে বাঁহৰ এই জেগাডোখৰ বৰ মজা লাগিছে হ'লে দেই কিন্তু আৰু এটা বাঁহ আছে এইটো কয় কলচি বাঁহ আচলতে বাঁহটো বৰ মানে কিবা ধৰণৰ দেখিছেনে মানে আগফালৰ পৰা পাছফালৰ পৰা যদি চাওঁ পাওঁতে এনেকৈ কৰি বা এনেকৈ কৰি যেনেকৈ নাচাওক মানে একদম পূৰা কলচি টাইপৰ মানে ষ্টেপ বাই ষ্টেপ কিবা কলহৰ টাইপৰ লগাই থোৱা নিচিনা দেখাইছে মানে সেইকাৰণে কলচি বাঁহ বুলি কয় এইটো আচলতে বৰ চাপৰ জোপোহা জাতীয় গছ এইটো বাঁহটো এই কলচি বাঁহটো মানে তো এইটো ডেক'ৰেশ্যনৰ কাৰণে খুব মেইনলি ব্যৱহাৰ কৰা হয় আচলতে কি কেনেকুৱা লাগিছে এইটো কেনেকুৱা বাঁহ হ'ব লাগিব মানে বাঁহৰ কালাৰটো বৰ আনকমন হয় আচলতে মই দেখাম বাৰু সম্পূৰ্ণৰূপে আৰু এইটোক কয় ফেলষ্টাকিছ নিগ্ৰা বুলি কয় নিগ্ৰা মানে কলা নে কিবা অৰ্থ নাজানো গ্ৰীক লেটিন ভাষা নে গ্ৰীক ভাষাৰ কিবা পাইছে বোলে হেনো এইটো লেটিন ভাষাৰে হয় নিগ্ৰা বুলি কয় আচলতে এইটোক কয় ব্লেক বেম্বো আচলতে আমি ব্লেক বেম্বো বুলি কওঁ কাৰণ এইটো খুব ৰেয়াৰ স্পেচিছ হয় এটা খুব কম পায় আৰু আমি মানে বিচাৰি যাওঁতে খুব কম পাইছিলোঁ তো এইটো হৈছে এটা কলা বাঁহ মানে গুৰি পৰা দেখাইছোঁ বঢ়িয়াকৈ যিটো মেচিয়ৰ্ড বাঁহ হয় এইটো দিছে আপুনি কলা যিটো এইটো মেচিয়ৰ্ড বাঁহ হয় আচলতে এইটো পূৰা মেচিয়ৰ্ড সম্পূৰ্ণ মেচিয়ৰ্ড বাঁহ এইটো তো মেচিয়ৰ্ড কাৰণে বাঁহটো পূৰা কলা আৰু খুব পিছল হয় কিন্তু এইটো এটা নতুনকৈ ওলাইছে এইটো য়ং বেম্বো এইটো হোৱা নাই কলা প্ৰপাৰ কলা হোৱা নাই আৰু এটা আছে এই বাঁহটো যিটো দেখিছে এইটো হৈছে য়ং মানে নতুনকৈ ওলাইছে আচলতে তো যেতিয়া মেচিয়ৰ্ড হ'ব আফটাৰ মেচিয়ৰ্ড মানে তেতিয়া আপোনাৰ পূৰা প্ৰপাৰ ব্লেক কালাৰটো তেনেকুৱাকৈ হেৰি হ'ব আফটাৰ মেচিয়ৰ্ড মানে গেট প্ৰপাৰ ব্লেক কালাৰ হৈছে আচলতে পূৰা সম্পূৰ্ণকৈ ব্লেক কালাৰ হোৱা নাই তথাপিও যিডাল মেচিয়ৰ্ড হৈছে মই সেইডালকৈ দেখাই আছোঁ আপোনাক ধুনীয়াকৈ আকৌ বৰ সৰু বাঁহটো বৰ সৰু মানে সেইকাৰণে কেমেৰাই চাগে ফ'কাছত ল'ব পৰা নাই নাজানো কিন্তু তথাপিও ধৰিব পাৰিছে চাগে মোৰ মতে বহুতে সেইটো